হাৰিয়ানাত নিৰ্বাচনত মই বিশেষ দায়িত্বত বুলি নহয়, এই দায়িত্বত ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতিয়ে 4জন ব্যক্তিৰ ওপৰত ন্যস্ত কৰিছিলে। বহু অভিজ্ঞতাৰে পৰিপুষ্ট কেন্দ্ৰীয় মন্ত্ৰী মাননীয় ধৰ্মেন্দ্ৰ প্ৰধানজী, তাৰ লগতে ত্ৰিপুৰাৰ পূৰ্ব মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱজী, ৰাজস্থানৰ পূৰ্বৰ অধ্যক্ষ বিধায়ক ডক্টৰ সতীশ পুনিয়াজী, ৰাজ্যসভাৰ সাংসদ সুৰেন্দ্ৰ নাগৰজী। আমি স্বাভাৱিকতে সংগঠন মন্ত্ৰী হিচাপে আমিও তাৰ লগতে এটা টিম হিচাপে আছোঁ। ইয়াত বাহিৰেও মাননীয় ৰাজ্যিক সভাপতি গৰাকী হাৰিয়ানা প্ৰদেশ আৰু মুখ্যমন্ত্ৰী নায়ব সিং চৈনীজী, তো এখেতসকলৰ বিশেষ দায়িত্বত আছিলে। ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰীয় অধ্যক্ষজী আৰু গৃহমন্ত্ৰী ডাঙৰীয়াটো আছে। নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীয়ে বিশ্বাস কৰে ৰাষ্ট্ৰীয় সমিতিৰ পৰা আৰম্ভ কৰি বুথ সমিতিৰ কাৰ্যকৰ্তাৰ ওপৰত। বুথ সভাপতিসকলেও যি নিষ্ঠা আৰু একাগ্ৰতাৰে কাম কৰিছে, আৰু সেইকাৰণে আমি যে কওঁ বুথ জিতাটো চুনাও জিতা, বুথ জিতিলেই নিৰ্বাচন জিতা যায়। সেইকাৰণে বুথ সভাপতিৰ পৰা আৰম্ভ কৰি ৰাষ্ট্ৰীয় নেতৃত্বলৈকে নিজৰ দায়িত্ব অনুসৰি কাম কৰিছে কাৰণে 1966ৰ পৰা আজিলৈকে কোনোবা এটা ৰাজনৈতিক দলক যদি একেলগে 3বাৰ নিৰ্বাচনত সফলতা অৰ্জন কৰাৰ কাৰণে জনাদেশ দিছে, সেইটো ভাৰতীয় জনতা পাৰ্টী। আজিলৈকে অন্য কোনো ৰাজনৈতিক দলে একেধাৰে 3বাৰ নিৰ্বাচন সাফল্য অৰ্জন কৰিব পৰা নাই বা চৰকাৰ গঠন কৰাৰ কাৰণে হাৰিয়ানাৰ জনসাধাৰণে তেওঁলোকক মেণ্ডেট দিয়া নাই। এইবাৰ মাননীয় মোদীজীৰ প্ৰতি বিশ্বাস, নায়ব সিংজীৰ প্ৰতি বিশ্বাস আৰু কাৰ্যকৰ্তাসকলে কৰা পৰিণামত আমাৰ এই সফলতা। অসমৰ 5টা ঠাইত উপ নিৰ্বাচন হ'ব আৰু এই নিৰ্বাচনত নিশ্চয় ভাৰতীয় জনতা পাৰ্টীয়ে সফলতা আনিব পাৰিব, এইটো নিশ্চিত। কেতিয়ালৈ অসম অহাৰ পৰিকল্পনা আছে? অসমটো মই আজি ঘৰ বুলি আহিছোঁ, আগতেও আহিছোঁ, আগলৈকেও আহিম। তেনেকুৱা কোনো কথা নাই, তেনেকুৱা কোনো কথা নাই। এইবিলাক আমাৰ দায়িত্ব কেন্দ্ৰৰ ওপৰত। কেন্দ্ৰই যিদিনা য'ত যাব কয় তাতে সেইদিনাই যাওঁ। পুনৰ যদি কয় নলবাৰীত যাব লাগে, নলবাৰীত সংগঠন চাবলৈ নলবাৰীত আহিম, অসমত চাব লাগে অসমত চাম, বোলে নহয় কালি আন্দামানত যাব কয়, বোলে আন্দামানত যাম। আমি কওঁ গুৱাহাটী হো या গুজৰাট হো, গুজৰাট আৰু গুৱাহাটী আপনা দেশ আপনা মিত্তি। গতিকে গুজৰাটৰ পৰা ইয়ালৈকে গোটেই অখণ্ড ভাৰতৰ কথা চিন্তা কৰা মানুহে নিজৰ গাঁওখন, নিজৰ পৰিয়ালটো বুলি চিন্তা নকৰে, গোটেই ভাৰতেই মোৰ পৰিয়াল, ভাৰত মাতা কি জয় ধম। সেইকাৰণে তৃতীয়বাৰ অসমত চৰকাৰ গঠন কৰিব বিজেপিয়ে, সেইটোৱে আমাৰ লক্ষ্য, তাতকৈ বেলেগ কথা নাই। কেৱল চৰকাৰ গঠন কৰাটো লক্ষ্য নহয়, অসমক এক সুৰক্ষিত অসম, বিকশিত অসম, স্বাভিমানী অসম, তেনেকুৱা লক্ষ্যৰে কাম কৰিব, কাম কৰি আছে, কাম কৰি থাকিব। মোৰ নামৰ কোনোবা হ'ব পাৰে, কিন্তু মই হ'ম বুলি ক'ব নোৱাৰোঁ, মোৰ নামৰ কোনোবা হ'ব পাৰে। গতিকে মই নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ মোৰ লক্ষ্যও নাই, ইচ্ছাও নাই, চেষ্টাও নাই। কিন্তু আমাৰ চেষ্টা হ'ল, লক্ষ্যও নাই, ইচ্ছাও নাই, চেষ্টাও নাই। গতিকে চেষ্টা এটাই আছে, ভাৰতীয় জনতা পাৰ্টীৰ আধাৰত এখন শক্তিশালী সমাজ, শক্তিশালী দেশ গঢ়িব লাগে। সংগঠনৰ প্ৰতি আমাৰ দায়িত্ব আছে, সংগঠন শক্তিশালী কৰিব লাগে, সেইটোৱে আমাৰ মিছন, ভিজন।